নমস্কাৰ বন্ধু বান্ধৱীসকল কেৰিয়াৰ আসাম চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লগতে আপোনালোকৰ শিক্ষামূলক যিকোনো ধৰণৰ নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও এটা বিশেষ নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি জানিব পাৰিছে যে জিএনএম যিটো নাৰ্ছৰ এন্ট্ৰেন্স এক্সাম হ'ব তাৰ কাৰণে নটিফিকেশ্যন আহিছে ইয়াৰ অনলাইন আবেদন কৰিবৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে হাই ছেকেণ্ডাৰী পাছ সকলো ছোৱালীয়ে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে ইয়াত কিমান হ'লে বা কিমান শিক্ষা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কেনেধৰণে আপোনালোকে আবেদন কৰিব, আবেদন মাচুল কিমান দিব লাগিব ইত্যাদি সকলো ধৰণৰ কথা আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যিটো নটিফিকেশ্যন আহিছে এই নটিফিকেশ্যনটো চাওক। এইটো এডুকেশ্যনেল নটিচটো আপোনালোকৰ ইয়াতে 8 মে' 2025 তাৰিখে প্ৰকাশ কৰিছিল। এই নটিফিকেশ্যনটো আহিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা। যিহেতু জিএনএম নাৰ্ছ হওক, BSc নাৰ্ছিং হওক বা ANM হওক, এই নাৰ্ছিঙৰ কোৰ্চখিনি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে। গতিকে আপোনালোকে ইয়াৰ নটিফিকেশ্যনবিলাক ইয়াতে পাব আৰু ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে তাতে গ'লেও পাব এই নটিফিকেশ্যনটো। এইকেইদিন অনলাইন যিহেতু চলি আছে গতিকে ছাইটটো কিছু বিজি আছে। তাৰ উপৰিও মই আপোনালোকক কিছুমান বস্তু ইয়াতে টিকবিলাক দেখাই দিম, আপোনালোকে কেনেধৰণে ইয়াত আবেদনবিলাক কৰিব পাৰিব। এতিয়া বৰ্তমান আহিছে জিএনএম নাৰ্ছৰ কাৰণে জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2025। এইটো আপোনালোকে দেখিলে এইটো ছিজনটো হৈছে 2025 আৰু 26ৰ কাৰণে দিয়া হৈছে। আৰু এইটো আপোনালোকৰ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ আণ্ডাৰত হয়, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত। ইয়াতে আপোনালোকৰ অনলাইন যিহেতু আবেদন আপোনালোকে কৰিব লাগিব, অনলাইন আবেদনটো আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ssuhs.in, ইয়াতে আপোনালোকে যাব লাগিব। ইয়াতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদনটো 13 মে'ৰ পৰা আৰম্ভ হৈছে আৰু 13 জুনলৈকে হ'ব। 13 জুনলৈকে আপোনালোকৰ অনলাইন আবেদন হ'ব। গতিকে আপোনালোকে 13 মে'ৰ পৰা 13 জুনৰ ভিতৰত অনলাইন আবেদনটো আপোনালোকে কৰিব লাগিব। আৰু আপোনালোকৰ 13 জুলাইত ইয়াৰ এণ্ট্ৰেন্স টেষ্টটো হ'ব। এইটো কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰিব। 13 জুলাই 2025 ছানডে সেইদিনা আপোনালোকৰ ইয়াতে এণ্ট্ৰেন্সটো হ'ব, ইয়াতে উল্লেখ কৰা আছে। এইটো আপোনালোকে নিশ্চয় বুজি পালে। আৰু ইয়াৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডো ইয়াৰে যিহেতু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ উপলব্ধ হ'ব। ইয়াত আপোনালোকৰ এডমিট কাৰ্ডবিলাক আহিব 1 জুলাইৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু এক্সামিনেশ্যন চেণ্টাৰবিলাক ক'ত ক'ত আছে আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে। ইয়াতে আপোনালোকে এইটো যিটো এক্সাম হ'ব এক্সামৰ ডেটটো মই আপোনালোকক দেখাইছোঁ। এক্সাম চেণ্টাৰবিলাক আপোনালোকে চাব পাৰিব। গুৱাহাটীত হ'ব, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী আৰু কোকৰাঝাৰ। এইকেইটা জেগাত আপোনালোকৰ এণ্ট্ৰেন্সৰ চেণ্টাৰ থাকিব। ইয়াতে আপোনালোকে এণ্ট্ৰেন্সটো এক্সামিনেশ্যনটো দিব পাৰিব। এতিয়া আমি ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আৰু কিছুমান জানিবলগীয়া কথা আছে। এইখিনি বস্তু মই আপোনালোকক জনাই দিছোঁ। এণ্ট্ৰেন্সটো আপোনালোকৰ হ'ব যিহেতু 13 জুলাইত আপোনালোকৰ এণ্ট্ৰেন্স হ'ব ছানডে দিনা 11 বজাৰ পৰা 1 বজাৰ ভিতৰত আপোনালোকৰ এক্সামটো হ'ব। এক্সামিনেশ্যন চেণ্টাৰটো আপোনালোকে নিজে ছিলেক্ট কৰি ল'ব ইয়াতে। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কি বস্তু প্ৰয়োজন হ'ব এইখিনি কথাও ইয়াতে উল্লেখ আছে। আপোনালোকৰ কুৱেশ্যনবিলাক কেনেকুৱা পেটাৰ্ণ আহিব, কুৱেশ্যনবিলাক আপোনালোকে চাব পাৰিব। কুৱেশ্যনবিলাকৰ যিহেতু এখন পেপাৰেই হ'ব, ইয়াতে ইংলিছ আহিব, মেথামেটিক্স, জেনেৰেল ছায়েন্স, এইকেইটা বিভাগতে আপোনালোকৰ কুৱেশ্যনবিলাক আহিব। আৰু যিখিনি কুৱেশ্যন থাকিব কুৱেশ্যনখিনি
10 ষ্টেণ্ডাৰ্ড হ'ব অৰ্থাৎ ক্লাছ 10 ষ্টেণ্ডাৰ্ডত আপোনালোকৰ কুৱেশ্যনবিলাক আহিব ইয়াতে 100 মাৰ্কছ থাকিব 100 কুৱেশ্যনৰ কাৰণে 100 মাৰ্কছ থাকিব এইটো থাকিব ইয়াতে আপোনালোকৰ ইংলিছত থাকিব 50 মাৰ্কছ মেথমেটিক্সত 25 মাৰ্কছ আৰু জেনেৰেল সায়েন্সত 25 মাৰ্কছ টোটাল 100 মাৰ্কছ আপোনালোকৰ ইয়াতে কুৱেশ্যন থাকিব আৰু ইয়াতে কোনো ধৰণৰ আপোনালোকৰ নিগেটিভ মাৰ্ক দিয়া হোৱা নাই আৰু কুৱেশ্যনবিলাক আপোনালোকৰ কি কি ল্যাঙ্গুৱেজত থাকিব এটো আপোনালোকে চাই লওক ইংলিছ আৰু আসামিজ এই দুটা ল্যাঙ্গুৱেজত থাকিব OMR শীটটো আপোনালোকে যেটো আপোনালোকৰ সুবিধা হয় হেতু OMR শীটতে আপোনালোকে এক্সাম দিব পাৰিব ইয়াৰ কাৰণে আবেদন কৰিবলৈ হলে আপোনালোকে মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 ৰেসিডেন্ট অফ আসাম হ'ব লাগিব আপোনালোকে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব এটো PRC আপোনালোকে শো কৰিব পাৰিব আপোনালোকৰ মিনিমাম এজ 17 বছৰ হ'ব লাগিব এটো 17 বছৰটো 31 ডিসেম্বৰ লৈকে আপোনালোকৰ ধৰা হ'ব আৰু আপাৰ এজটো 35 লৈকে দিয়া হৈছে 35 ইয়াৰ্স লৈকে আপোনালোকে এই এক্সামটো দিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে কোৱালিফিকেশনটো GNM যেটো এক্সামৰ কাৰণে আপোনালোকৰ ক্লাছ 12 পাস কৰা হ'ব লাগিব অৰ্থাৎ HS পাস হ'ব লাগিব উইথ ইংলিশ সাবজেক্টটো থাকিব লাগিব আৰু মিনিমাম পাৰ্সেন্টেজ আপোনালোকৰ 40% হ'ব লাগিব যিসকল 40% ৰ ওপৰত আছে যিসকল অসমৰ ছোৱালী তেওঁলোকে এই এক্সামটো দিব পাৰিব যে হাই সেকেন্ডাৰী পাস লগতে 40% তেওঁলোকৰ মাৰ্ক আছে তেওঁলোকে এই এক্সামটো দিব পাৰিব এইখিনি আছিল ইয়াৰ জানিবলগীয়া কথা আৰু কি আছে মই চাও আৰু যদি আপোনালোকে জানিবলগীয়া কথা আছে মই আপোনালোকক জনাই দিম ইম্পৰ্টেন্ট যিখিনি নোটিস আছে ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশনটো আপোনালোকে গম পালে এন্ট্ৰেন্সত এক্সাম দিবৰ কাৰণে ইয়াতে সিট বিলাকো দিয়া আছে কিমান সিট আছে কি কথা এইখিনি কথা আছে কোৰ্সখিনিৰ কথা আছে এইখিনি আপোনালোকে চাই লব মই সবিশেষ আপোনালোকক জনাই দিয়া নাই ইয়াতে আপোনালোকে যেতিয়া এপ্লিকেশন কৰিব এপ্লিকেশন কৰোতে এপ্লিকেশনত আপোনালোকে এটা মোবাইল নাম্বাৰ দিব লাগিব ফৰ্ম নাম্বাৰ আৰু এটা পাসওয়াৰ্ড এটা এপ্লিকেশন নাম্বাৰ আৰু এটা পাসওয়াৰ্ড আপোনালোকৰ থাকিব লাগিব মোবাইল নাম্বাৰ দিব লাগিব এইখিনি বস্তু আপোনালোকে তাত দিব লাগিব যাতে এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো আপোনালোকে পাহৰি না যায় এটো মনত ৰাখি লব আপোনালোকৰ পিছত এডমিট কাৰ্ড আহক বা আপোনালোকে পিছলে সিট পোৱাৰ পিছত পাস কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কোন কলেজত আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব এইখিনি কথা সকলোখিনি কথা জানিবৰ কাৰণে আপোনালোকে এই বস্তুকিটা কিন্তু এপ্লিকেশন নাম্বাৰটো আৰু আপোনালোকৰ পাসওয়াৰ্ডটো আপোনালোকে মনত ৰাখিব লাগিব ইয়াতে আপোনালোকৰ এইখিনি গুটেখিনি কথা মই আপোনালোকক জনাই দিলো আৰু ইয়াৰ কাৰণে আপোনালোকে কিছু এক্সামিনেশনৰ কাৰণে এটা ফিজু পেমেন্ট কৰিব লাগিব এটো অনলাইন থ্ৰু আপোনালোকে পেমেন্ট কৰিব লাগিব এটো নটিফিকেশনটোত এটোৰ বিষয়ে উল্লেখ কৰা নাই যদি পিছত আপোনালোকৰ ইয়াৰ বিষয়ে নটিফিকেশন আহে মই নটিফিকেশনত পুনৰ নটিফিকেশন আহিলে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আজি এই নটিফিকেশনটোত এইখিনি কথাই আছে মই গুটেখিনি আপোনালোকক জনাই দিলো আপোনালোকৰ সুবিধা অনুযায়ী নিজৰ যিবিলাক ষ্টেট ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্টত আপোনালোকে ইয়াৰ কাৰণে এক্সামিনেশন সেন্টাৰ দিয়া আছে এক্সামিনেশন সেন্টাৰখিনি মই আপোনালোকক কৈছো যে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও নলবাৰী ধুবুৰী কোকৰাঝাৰত আপোনালোকৰ সেন্টাৰ আছে আপোনালোকে এই সেন্টাৰবিলাকত ইয়াৰ কাৰণে এক্সামৰ কাৰণে আপোনালোকে এক্সামিনেশন সেন্টাৰ সিলেক্ট কৰিব পাৰিব আৰু সবিশেষ যদি কিবা জানিব বিচাৰে তেনে হলে আপোনালোকে ইয়াৰ অফিচিয়েল ওয়েবসাইটটো মই আপোনালোকক আগত জনাইছো আকৌ এবাৰ পুনৰ দেখাই দিছো www.ssuhs.in এই ওয়েবসাইটত গৈ আপোনালোকে এই নটিফিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকে তাতে গৈ ওয়েবসাইটত সকলোখিনি চাই ল'ব পাৰিব আৰু গুটেখিনি কথা আপোনালোকক জনালৈ আৰু যদি কিবা জানিব বিচাৰে তেনে হলে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আৰু যদি ভিডিওটো ভাল লাগিছে তেনে হলে লাইক কমেন্ট শেয়াৰ কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ